মই আজি আপোনালোকক বনাই দেখুৱাম যে এক পিয়াজি ৰোল কেনেদৰে বনাব আপোনালোকে। মই পৰঠাখন বনাই ললো। এতিয়া আমি কণীটো বাটি এটাত ভাঙি লম আৰু তাত হালধি আৰু নিমখ দি লম। এতিয়া সসপেনত তেল দি পিয়াজখিনি বহাই দিছো। এতিয়া ইয়াতে অলপমান নিমখ দিম আৰু ধুনীয়াকৈ ফ্ৰাই কৰিম। পিয়াজখিনি ফ্ৰাই হ'বলৈ ধৰিছে। এতিয়া ইয়াতে অলপমান হালধি গুড়ি দি দিয়ক। পিয়াজখিনি নমাই থলো মই। পৰঠাখন সসপেনত ফ্ৰাই হ'বলৈ দিছো। এতিয়া ইয়াতে কণীখিনি দি দিম। কণীখিনি গোটেইখন পৰঠাতে মিহলি কৰি পেলালো। আমাৰ পৰঠাখন ধুনীয়াকৈ হৈ গ'ল। এতিয়া ইয়াক সসপেনৰ পৰা নমাই থৈ দিম। এতিয়া ইয়াতে পিয়াজখিনি দি দিম। পিয়াজখিনি দি ললো পৰঠাখনত। এতিয়া ধুনীয়াকৈ ফোল্ড কৰি দিয়ক। কেনেকুৱা হৈছে মোক কমেন্ট কৰি জনাব নাপাহৰিব। চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু লগতে মোৰ ৰেচিপিটো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।